নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান আছামিছৰ কমন প্ৰশ্ন উত্তৰ। আহক সময় নোলোৱাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমটো ভাৱ সম্প্ৰসাৰণৰ হয়। প্ৰথমটো হ'ল অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। অভ্যাসেই হ'ল কৃতকাৰ্যতাৰ মূল চাবিকাঠি। প্ৰচুৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে অসাধ্য যেন লগা কাম একোটাকো সাধন কৰিব পাৰি। যিমান টান কামেই নহওক, নিয়মিত অনুশীলনৰ সহায়ত তাক সহজ কৰি পেলাব পাৰি। অভ্যাস কৰি থাকিলে কাণৰ ফুটাদিও শৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম একোটাকো সম্ভৱ কৰি তুলিব পৰা যায়। উদাহৰণস্বৰূপে আমি অলিম্পিকৰ শৰীৰ চৰ্চা আৰু ব্যায়ামৰ খেলসমূহ বা সচৰাচৰ চাই থকা চাৰ্কাছসমূহৰ কিছুমান খেললৈকে আঙুলিয়াব পাৰোঁ, যিবোৰ সাধাৰণ মানুহৰ চকুত যাদুৰ দৰেই লাগে। তেনে অস্বাভাৱিক কামবোৰ অভ্যাস তথা প্ৰচুৰ অনুশীলন তথা অধ্যৱসায়ৰ লগতে বা বলতেহে তেওঁলোকৰ বাবে স্বাভাৱিক হৈ পৰে। দ্বিতীয়টো হ'ল ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো প্ৰায়ে আহি থাকে। দুইটাই ইম্পৰ্টেণ্ট। এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনো এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমূহীয়া প্ৰচেষ্টা সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বোৱাবৰ পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়, কিন্তু গোটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন বোৱাই নিয়াটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগৰ এটোপাল পানীৰে নৈ বোৱাব পৰাৰ নিচিনাকৈ এপইচা দুপইচা উঠাই ৰাইজে পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্যও অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্বৰ তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে। সমাৰ্থক দিছে যোজনাৰ ৰাইজৰ নাও বামেৰেও চলে। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি যদি ভাল লাগে লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।